চাইবা জানা স্কুটিৰ এই অফিচত যাব লাগিলি সদায় চাইবাত মোৰ ৰৈ যায় মানে নানানটা চিন্তা ঘৰখনত কি কৈছ স্কুটি চাইবা জানা যি মৰে কবাই পাৰা নাই মুঠতে মাথা এটা নষ্ট কৰে আহিম আৰু মই বাবু উঠিছিল যাওঁ দে মই লাহে নহয় দিয়া লোকে যাওঁ দে মই লোকে যাওঁ এই মানুহটো মানে ধেমালিয়ে কৰি থাকে এনিটাইম অৱশ্যে মৰমো কৰে খুব ডেকা আজি নাযাওঁ দে আজি কাম আছে অলপ দে মনিয়া তোৰ চাহ হ'ল না নাই মই হয় মিছনত যাব লাগে চাহ খাব বনাওঁতে তোৰ ইমান টাইম লাগে না দে লৈ আৰু থনাত চাহ বনাওঁতে এনে দেৰি লাগে নেকি তোৰ দাদা মোক এখন স্কুটি লাগিছিলে লগৰ গিলাই চবে স্কুটি চলাই স্কুটি লৈ কলেজত যায় তোকো স্কুটি লাগে স্কুটি এখন লাগছিল কি যি হ'ব এই পূজাক লাগি স্কুটিখন দিবি মোক দেচোন যাচোন যা মই মাথা মাৰিম যা পূজাত স্কুটি লাগব আৰু মোক দে হ'ব দে হে প্ৰভু বহুদিন আকৌ কয়ও মিল নাই এইবাৰ যাতে মিছ নকৰ বোলে ভণ্টিকো এখন স্কুটি লাগে মোৰ যাতে এইবাৰ মিছন ছাকচেছ হয় অলপ নজৰ দিবা প্ৰভু কৃষ্ণ 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 মানে কি কৰে পিডব্লিউডিত চাকৰি কৰে পিডব্লিউডিত চাকৰি কৰে গম পাইছোঁ ঠিকে আছে আপুনি এটা কাম কৰিব এইটো ৰাস্তা দি আপুনি চিধাই যাব যাৰ এখন এল পি স্কুল পাব এল পি স্কুল পোৱাৰ পিছত আপোনাৰ এনেকৈ ৰাইট চাইড লৈ আৰু আপুনি একদম চিধাই যাব যাৰ যে বোমা ফুটা চক এটা হ'ব তাতে আপুনি নামটো কৰিলে আপোনাক দেখি দিব না দিব আপোনাৰ ঘৰ মোৰ ঘৰ এই পালোৱে দিয়ক এইটোৱে ধন্যবাদ দাদা ঠিক আছে দিয়ক গাড়ীখন নতুন গাড়ী দেখোন এইবাৰ এখনে টাৰ্গেট কৰিব লাগিল যিকোনো প্ৰকাৰে এখন উঠাবই লাগিব আৰু এই হাঁহটো 20 টকা এইটো ৰজনী আছে আছে এটা ৰাখচোন এক পেকেট ন এক পেকেট আৰু আপোনাক এটা কথা ধৰিব এই বগা কাজি বাগাৰ ঘৰটো আছে তেখেতৰ মালিকটোৰ লগত মোৰ আগৰ পৰা চিনাকি ৰ'ব এই মাজতে 1 বছৰমান দেখা দেখিও নাই তেখেতে বিয়া চিয়া পাতিলাক নেকি অলপতে বিয়া পাতিছি হয় নেকি ল'ৰা ছোৱালী এই ল'ৰা বাবু এটা বাবু এটা তেখেতক একবাৰ লগ কৰি যাব খুজিছিলোঁ লগ পাব লগ পাম না তেখেত কিন্তু পুৱা অফিচত যায় এতিয়া দেখোনতে অফিচৰ পৰা গ'ল নেকি অফিচত গেলেও আছে বৌ আছে বাবুটোৰ লগত বাইদেউ আৰু বাবু আছে ন আছে মই একবাৰ তেখেতক লগ কৰি যাম একদম নিশ্চয় দিয়ক তে আহো না দি আছো খাওঁ মানুহজন আজি খোজকাঢ়ি গেল আজিয়ে গাড়ীখন উঠাৰ প্লেন কৰিব লাগিল ঘৰ বোলে বাইদেউ আৰু বাবুটোহে থাকে কি প্লেন কৰোঁ আজি গাড়ীখন দিনতে উঠাব লাগিলেও মহা মুস্কিল আইডিয়া মই মাছৰ বজাৰৰ পৰা আহোঁ $200 লাখ
লাগে অঁ নমস্কাৰ কাক লাগে মানে ছাৰে কথা লাগ ৰ'ব মোক অঁ হয় নেকি আহক আহক এইবাৰ মই দেৰি নকৰোঁ মাছখিনি লওক মাছ কালি এসপ্তাহ পৰা মাছ ৰাখিছোঁ ঘৰত আজি আৰু কি মাছ দিব থৈছে অ' নহয় কাপলা বিলৰ মাছ লোকেল মাছ পালাক ছাৰে সেইকাৰণে কিনি পেলাই কাটি বেছি একেলগে দিব থৈছে আৰু এটা কথা বাইদেউ হেৰি অ' ছাৰ বোলে ক'ৰবাত যাব স্কুটিখন মোক লৈ যাব দিছিলোঁ অঁ ফোন মানে ফোন মাৰিলাকে বোধ ছাৰে নেকি অঁ ছাৰে ফোন অঁ ছাৰ এই পাইছোঁ বাইদেউ দিছোঁ মাছখিনি অঁ স্কুটিখন অঁ লৈ যাম না কওক ছাৰ নাখাওঁ দিয়ক ছাৰ এতিয়া দেৰি হ'ব ন আপোনাৰো দেৰি হ'ব দিয়ক দিয়ক ছাৰে ফোন কৰিলে আগে অঁ ৰ'বচোন আপোনাক আগে পিছে দেখা নাই দেখোন মানে এখেতৰ অফিচৰ আগৰ বহুত মানুহ আহে দেখা নাই মানে এই বাজে 26,000 চাকৰি হওক তাতে মই নতুনকৈ পাইছোঁ মই পিয়ন হিচাপে দাদাহঁতৰ পিছতে জইন কৰিছোঁ তে আহোঁ দিয়ক বাইদেউ ঠিক আছে যাব দাদা এখন কাৰ গাড়ী কি গাড়ী এখন গাড়ী তোক লগি আনিলোঁ মোক লোকে সঁচাকে আনিছে নাকি গাড়ী বুকিং কৰা এক মাহে হ'ল আজি লৈ আহিলোঁ দে মই আগতে কিয় কোৱা নাই তোক ছাৰপ্ৰাইজ দিলোঁ মই তোৰ চাৰপ্ৰাইজটো ভাল লাগছি দেই ভাল লাগছে না ভাল লাগছি দেই দেচোন দে আকৌ উঠি চাওঁ দে ৰং চং ভাল আছে ভাল লগা বৈদ্য ভাল লাগছি কালিৰ পৰা কলেজক লৈ যাম দে কালি যাই তোৰ খোজ কাঢ়িব নালাগে দে বহুত ভাল লাগছি দে দে যা কাপ চাহ তাহ বনোকে যা দে চাকৰি লৈ আহিছো ৰ দে তোৰতো ভালে লাগব ৰচোন কিন্তু যেনেহে ধৰাত পৰিম সিনেহে পিঠিত গৰু বজাৰ বহিব মোৰ কি হলে মৰিলে গিয়ে অ কি কিছু হা বাপ্পা ইমান মাতি আছো কি কিছু বাবুৰ লগত বাগান দিছিলো এই বাবুৰ লগত বাগান দিছিলো ভালে হৈছে দিয়া মায়ে বুটে ঘূৰি থাকা গৰম বেছি গৰম নাচব নেকি বিয়াৰ এই অক্টোবৰ মাহ ধৰিল এতিয়ালৈকে গৰম কি নাই পুৰি বেছি গৰম মিলাইছে পানী দিলেছো না ইনে সময় লেগে পানী আনা দে দে আর গরমে পুরি বেশি মোক চাকরি করা আনছে দে আর আমার পানী খিনি ইমান সময় তোমাৰ কি জানিব আপোনালোকে তিৰি মানুহ কিমান কাম এই মাছ অপা দিব থৈছে হেপা ভাজি আছো মাছ কি মাছ দিব থৈছো আমাৰ হ'ব দিয়ক বিজাল ধৰিব নালাগে এতিয়া কি ককলে পাগলা হৈছ নেকি ইমান কালি হেপা মাছ ৰাখছি আজি আৰু হেপা মাছ দিব থৈছে মাছ দিব থৈছো কাৰ হাতত মই মাছ দিব থলো হা কিবা পিয়ন এটা আছে দেখোন আপোনাৰ অফিচৰ পিয়ন মাছ মাথা নষ্ট কৰিবি হা তুমি ভালকে বুজে ক মই আকৌ বুজিব নাই কি কৈ আছ পিয়ন আহিছে মাছ লৈ ফেলে আপুনি বোলে ক'বাৰে কাপলা বাৰী বিলৰ পৰাই দিব থৈছে বাৰীৰ বিলৰ মাছ দিব থৈছো মই কি উঠছ হা এনে গৰম উঠছি আৰু গৰম উঠিব উঠছ পাপা এইবিলাক বিজাল ধৰি ৰাখিবই আপুনি ইমান বিজাল ধৰা ভাল নাপাওঁ মই বিজাল ধৰো কি কথা কোৱা তুমি কি কথা কয় আপুনি মোৰ আগতে পিয়নক ফোন কৰিলে আপুনি মই পিয়নক ফোন কৰিছো এতিয়া লগতে দেখোন স্কুটি চাবি পাতা দিহাৰি বোলে স্কুটিখন লৈ যাবা দিছে মই স্কুটি নিবা দিছো পিয়নক কি উঠছি হা পাগলা হৈছ নেকি তুমি কিনো এখন বাবাৰে বিজাল ধৰি থাকে হা তুমি
তোমাক কাৰ হাতত স্কুটি দিব থালা কি যে আমাৰ ফোন কৰি ফেলে তোমাক স্কুটি নিবা দিলো হা পিয়নৰ তো এই গৰমত অফিচত টেনচন আহি ঘৰত তিনি কাৰ হাতত চাবি দিব থাইছে ভগৱান কি হলে মানুহটোৰা কি হলে মানুহটোৰ কি হলে আপোনাৰ কোনো এটা মই কি কৰো কি হলে আপোনাৰ পাৰে মানুহটোৰ কি হলে মানুহটোৰ মই কি কৰিব পাৰে কি হল অলপ পানী চানি মাৰি দিয়া কি হল থকচোন ঘৰতে আছে দিয়ক আপুনি কি হল আপোনাৰ ও আমার স্কুটি কেন রাখ দিলে তুমি হ'ব দিয়কচোন ও তুমি আমার স্কুটি কেন রাখ দিলে ও ইয়া বন্ধ আমার স্কুটি কেন লই গেছিস ওই গেলে নাকে গরম শুনো ও আমার স্কুটি কেন রাখ দিলে ঠান্ডা ও কি বলবো স্কুটি কেন দিলে আমার কি কি আমি তো স্কুটি কেন দিও